নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ক্লাছত ডিছকাশ্যন কৰিম ক্লাছ 6ৰ অসমীয়া কিতাপৰ 1 নম্বৰ লেচন সবাতোকৈ আপোন। গোটেই প্ৰশ্নৰ এনচাৰলৈ ডিছকাশ্যন কৰিম। তোমালোকে যদি ক্লাছ 6ত পঢ়ি আছা তেনেহ'লে তোমালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট। আহক এতিয়া আমি প্ৰশ্নলৈ গুচি যাওঁ। তোমালোকে মনত কৰাচোন, পাঠটোৰ নামটো কি আছিল? সবাতোকৈ আপোন আছিল। 1 নম্বৰ কুৱেশ্যন, কোৱা আৰু লিখা। 1 নম্বৰৰ ক, কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? উত্তৰ, নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক। খ নম্বৰ কুৱেশ্যন হ'ল, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? গাঁও, নগৰ, জান-জুৰিৰ কথা কৈছে। গ নম্বৰ কুৱেশ্যন, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? কবিয়ে নিজৰ মাতৃভাষাৰে অন্তৰৰ ভাৱ প্ৰকাশ কৰা বুলিও কৈছে। কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰ, নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। নম্বৰ, সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছিল? উত্তৰ, সকলোৰে সতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছিল। এইখিনি শ্বৰ্ট মাৰ্ক, 1 মাৰ্কৰ প্ৰশ্ন। আৰু কবিতাটিৰ মূল ভাৱ লিখা, এইটো 4 বা 5 আহিব। 4 নম্বৰ, কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ, কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলিও কৈছে। ইয়াৰ কাৰণ, আইৰ কাৰণে আমি জগতখন চিনি পালোঁ আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলিও কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন বুলিও কৈছে। পাঁচ নম্বৰৰ কুৱেশ্যন, পাঠৰ পৰা অন্তৰ্দ্বনি থকা শব্দবোৰ মিলাই লিখা। উত্তৰ, আই, চিনাই, চহকী, চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ, দুখ। 7 নম্বৰৰ প্ৰশ্নটো হ'ল বাক্য ৰচনা কৰা। শুৱনি, এইটো হ'ব, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। আৰু সুৰীয়া, আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। পিছত ধুনীয়া, পঞ্চী
দেখিবলৈ ধুনীয়া যদিও পঢ়িবলৈ নোৱাৰে। চহকী, মানুহজন চহকী যদিও অহংকাৰী নহয়। কুমলীয়া, ৰহিমে নিজৰ মনৰ ভাৱ ঋষভৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধুৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছিল। 9 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰৰ নঞৰ্থক ৰূপবোৰ লিখা। হ'ব নহ'ব, দৌ নুদৌ, শুনা নুশুনা, কৰোঁ নকৰোঁ, খেলোঁ নেখেলোঁ, যাম নাযাম, দিম নিদিম, লিখোঁ নিলিখোঁ। পিছত 11 নম্বৰটো হ'ল উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। মই মোৰ আইক ভাল পাওঁ। খ নম্বৰটো হ'ল মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। ঘ নম্বৰটো হ'ল আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰোঁ। 16 নম্বৰটো হ'ল হাতৰ ভাঙা। ক নম্বৰটো হ'ল নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে। উত্তৰটো হ'ল চশমা। খ নম্বৰটো হ'ল ক আইটি ওপৰাই কাঢ়ি নিলে ভাৰি যায়। উত্তৰটো হ'ব সূতা। ঘ নম্বৰটো হ'ল দি মৰিল কোন, ধদিচি। এনচাৰটো হ'ল ধদিচি। ঘ নম্বৰত নি মৰিল কোন, উত্তৰটো হ'ব ৰাৱণ। অংগ নম্বৰটো হ'ব নিদি মৰিল কোন, উত্তৰটো হ'ব দুৰ্যোধন। ছ নম্বৰটো হ'ল নকৈ মৰিল কোন, উত্তৰটো হ'ব জয়মতী। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া লেচন 1ৰ প্ৰশ্ন উত্তৰ কমপ্লিট ডিছকাছ কৰা হ'ল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া।